এই পিঠাগুড়ি আৰু আটা গুড় লং ইলাইচি চেনি এইবিলাক দিয়া হৈছে দেই বন্ধুসকল আৰু চাই লওক আমাৰ ইয়াত তেল গৰম কৰি থোৱা আছে এইটো ৰিফাইন তেল হয় ৰিফাইন তেল অকণমান কম হৈছে সেইকাৰণে অকণমান এই দি দিছোঁ দেই এইটো চব অলপ গৰম হ'ব দিব লাগিব ৰিফাইন তেলটো গৰম হোৱাৰ লগে লগে আমি চেল ৰুটিৰ কাৰণে দিব পৰা হৈ যায় আৰু যিটো নেকি আমাক ঘূৰণীয়াকৈ দিয়া হয় এয়া লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে আমাৰ চেল ৰুটি চাই লওক লাহে লাহে ফুলি আহিছে তাৰপৰা যিটো আমাৰ এই কেৰাহী যিটো মাজত আমাৰ এইটো এটা গোল চিন দেখা হৈছে এইটো গোল চিনটো চাইকেলৰ টিলিঙা হয় দেই চাইকেলৰ টিলিঙা দি তাৰপাছত এই চাইকেলৰ টিলিঙাৰ গোটেই ৰাউণ্ডটো আমি ঘূৰালে আমাৰ ৰাউণ্ডটো ভাল হয় আৰু গোলটো সেইটো কাৰণে আমি এইটো টিলিঙাটো দি দিয়া হৈছে তাৰ লগতে আমাৰ এইডাল আমাৰ লাঠি বাঁহৰ লাঠি হয় বাঁহৰ লাঠিডালে আমি মানে এই ৰুটিখনক এনেকুৱা কৰোঁ रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ এনেকুৱাকৈ এয়া হৈ গৈছে এইটো আমাৰ চেল ৰুটি পৰম্পৰা আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰা চেল ৰুটি চাই লওক এয়া ইয়াত থৈ দিয়া হৈছে ইয়াত আমাৰ এয়া চেল ৰুটি এনেকৈ আমি চেল ৰুটি বনাইছোঁ আৰু এনেকৈ আমি এতিয়া ইয়াক লৈ আমি ধুনীয়াকৈ খাব পাৰোঁ আৰু তিল আচাৰৰ লগত এইখন আমাৰ টপৰ বুলি কয় পাতেৰে বনোৱা হয় ये तो लेटेस्ट न्यूज़ है ইয়াতে আমি চেল ৰুটিটো থৈছোঁ ইয়াতে চেল ৰুটি দিয়া হয়